নমস্কাৰ সকলোকে, গুড মৰ্ণিং, সুপ্ৰভাত সকলোকে। আজি বহুত দিনৰ মূৰত নতুন ভিডিঅ' এটা আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলো ভালেই, মোৰ লগতে মোৰো ভালেই। ৰাতিপুৱা ব্ৰাছ কৰি এতিয়া দুয়োটাই বোলো মানুহজনৰ সৈতে হৰলিক্সকে বনাই ল'লোঁ, যিহেতু চাহ নাখাওঁৱেই। সেইবাবে হৰলিক্স খাই মেলি ৰাতিপুৱাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ৰাতিপুৱা বোলো আকৌ মানুহজনে বোলে আমাৰ ঘৰৰ মোৰ আইতাই মানে ঘৰলৈ যিহেতু কালি গৈছিলোঁ, সেইবাবে কিবা জলকীয়া পুলি কিবা কিবি পুলি দি পঠাইছিলে। সেইবাবে জলকীয়া পুলি ৰুই আছে তেওঁ বোলে। ঘৰতে এনে জলকীয়া দুজোপামান হ'লে নিজৰে ভাল। এয়া দেখিছেনে, নাৰ্জী ফুল ইমান ধুনীয়াকৈ ফুলি গৈছে, দেখিবলৈ শুৱনি হৈছে। এফালে যাব লগা আছে, সেইবাবে ৰাতিপুৱা সোনকালে একদম লৰালৰি হৈছে। এয়া চব্জি বনাব লৈছোঁ, ফুলকবি আলু বিলাহী কাটি লৈছোঁ। তেনেকে বনাই মেলি খাই বৈ যাবগৈ লাগে। আৰু এয়া ভাজি ল'লোঁ বিলাহীৰ সৈতে। মানুহজনক আকৌ বিলাহী নিদিলোঁ, তেওঁ মানে গাটো ভাল নাছিলে, মানে দৰৱ খাই আছে যে, সেইবাবে এনেকেই দিছোঁ। এনেকৈয়ে ভাতটো এতিয়া লাহে ধীৰে বোলো ওলাই মেলি যাওঁ আৰু খাই বৈ। এতিয়া আহিয়ে এডোখৰ পালোহি, শিমলুগুৰি পামগৈ। এতিয়া বোলো সোনকালে লৰালৰিকে ওলাই মেলি অহা নিচিনা হৈছে। আহিয়ে বোলো আকৌ পাৰ্লাৰতে সোমাই যাওঁ। মোৰ একদম মানে চকুৰ চেলাউৰি যি বহুত মানে ডাঠ হৈ গৈছে, বহুত মানে বেয়া লাগি থাকে থ্ৰেডিং নকৰিলে। সেইবাবে বোলো কৰি মেলি যাওঁ। তেওঁ চুলি কাটিছে মানুহজনে। তেওঁ যিহেতু চুলি কাটিছে, চুলি কাটি হ'লেই প্ৰায় তেওঁ এতিয়া লাহেকৈ চুলি কাটি মেলি আকৌ বোলো ওলাই যাবই লাগিব। শিমলুগুৰিতে বোলো চুলিখিনি ইয়াতে কটাই লৈছোঁ। আচলতে আমি মেডিকেলতহে যাওঁ চেকআপত। এতিয়া মোৰ হৈ গ'ল, যাওঁ আৰু লাহেকৈ। বালিঘাট পাই আহি আকৌ হাইপোৱালি পালোহি। হাইপোৱালি পাই বোলো আকৌ এতিয়া তেল ডিপু এটা আছে, ইয়াতে বোলো তেল এতিয়া ভৰাই লওঁ, যিহেতু এটা গাঁৱৰ ৰাস্তাত যাম। টাউনেদি গ'লে বহুত দূৰো হ'ব আৰু যিহেতু চেকিঙো বহি থাকে, লাইচেন্স নাই লগত, সেইবাবে এনেকেই ওলালোঁ আৰু যাবলৈ। হাইপোৱালি হৈ সোমাই আহিছোঁ। এতিয়া বহুত ডোখৰে পালোঁহি, মাজভাগৰে পালোঁহি। কিনো দেখাম ইমানকৈ, যিহেতু অকল বাইকতে গৈ আছোঁ, সেইবাবে অলপ চলপ যি পাৰোঁ দেখাইছোঁ আৰু। সেয়ে পামগৈ এতিয়া। আকৌ আহিয়ে বোলো এতিয়া মৰাণলৈ যোৱা এটা ৰাস্তাত উপস্থিত হ'লোহি আৰু। এতিয়া ধুনীয়াকৈ এই ৰাস্তাটোত গৈ আছোঁ। 4 লাইন ৰাস্তা বনাই আছে এইটো, হোৱাগৈহে নাই, মানে আধা হৈ আছে, আধা নাই হোৱা। ক'ৰবাত বনাই আছে, কিছুমানত হোৱা নাই, তেনেকুৱা নিচিনা হৈ আছে। ৰাস্তাটো খুব ধুনীয়া এইটো। সেয়ে আপোনালোকে আমি আচলতে চুকাফা হস্পিটেল যাম। শুনিছে আপোনালোকে, স্বৰ্গদেউ চুকাফা হস্পিটেল, মাল্টি স্পেচিয়েলিটি, সকলো ধৰণৰ সুবিধা আছে তাত। শিৱসাগৰ চাইডৰ পৰা মৰাণলৈ যাওঁতে আমি আচলতে সোঁ চাইডে এটা ৰাস্তা পাম, এইটো দেখুৱাইছোঁ, আপোনালোকে দেখিছেনে? এইটো এটা ৰাস্তা, বহুত ডোখৰ সোমাই যাব লাগিব বাৰু। ৰজাবাৰী বুলি কয় এইডোখৰকে। আপোনালোকক যিমান পাৰোঁ মই হস্পিটেলখন দেখাবলৈ চেষ্টা কৰিম। নাৰ্ছিং হোম ইমানেই মানে সুবিধা আছে, আপোনালোকে সকলো ধৰণৰ সুবিধা পাব। মানে আমি আচলতে 3 দিন থাকি আহিছিলোঁ। মোৰ মানুহজনৰ গা ভাল নাছিলে, বমি হৈছিলে, সেইবাবে তেওঁ তাতে বোলো ৰখোৱা হ'ল। 3 দিন ৰখা হ'ল। বহুতেই সুবিধা পোৱা যায়, যিমান পাৰোঁ মই সিমানেই দেখাবলৈ চেষ্টা কৰিম। হস্পিটেলখন ইয়াৰ পৰাই দেখিছেনে বাৰু, ইমানেই ডাঙৰ হস্পিটেল। যিমানখিনি দেখিছে গোটেইখন হস্পিটেলেই হয়। দেখিছে আপোনালোকে আশে পাশে কিমান ডাঙৰ এটা এৰিয়া। মই যিমান পাৰোঁ দেখাইছোঁ বাৰু আপোনালোকক। এয়া দেখিছে, পাই আহিয়ে বোলো বাইকখন থৈ, এয়া দেখিছেনে, চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেল বুলি লিখাই আছে। ইমান ধুনীয়া এটা এৰিয়া, সেইপিনে বনাই আছে, মানে বনাবলৈ লৈছে আৰু। এয়া দেখিছেনে বাৰু, কিমান ধুনীয়া, একদম মানে মুকলি, ইয়াত কোনো হুলস্থুল নাই, ইমানেই চফা, মানে
কোনো হস্পিটেলে পাত্তাই নাপায়। আমাৰ ইয়াত যিমান হস্পিটেল আছে শিৱসাগৰত ইমানেই ধুনীয়া হস্পিটেল, দেখিছেনে বাৰু? এতিয়া আমি ৰখি আছোঁ, তেওঁৰ চেকআপত আহিছিলোঁ যিহেতু, মাতিলেহেতো যাব পাৰিম, সেইবাবে ৰখি দিছোঁ অলপ সময়ৰ বাবে। তেওঁ ৰখি দিছে। বৰ বেছি বিশেষকৈ মই কথা ক'ব নাজানো, তথাপিও যিমান পাৰোঁ কৈছোঁ আৰু। বিশেষকৈ মানে মইনো ইমান কথা ক'ব, মানুহক বুজাব সেনেকৈ নেজানোৱেই। যিমান পাৰোঁ মানে হস্পিটেলখনৰ বিষয়ে আপোনালোকক ক'ব লৈছোঁ। আপোনালোকৰো তেনেকুৱা মানে আমাৰ শিৱসাগৰবাসীক কৈছোঁ, এই ওচৰতে যে এইখন ইমান ধুনীয়া হস্পিটেল আছে, আপোনালোকে যোনে যোনে মোৰ ভিডিঅ' চাই আছে ইয়াতে দেখাব পাৰিব। জানেই সকলোৱেনো, কিছুমানে নাজানিবও পাৰে, প্ৰায় জানেই। এখন স্থাপিত হোৱা 5 বছৰে হৈছে, বেছি বছৰো হোৱা নাই। চেকআপৰ পৰা আহিয়েই আকৌ বোলো চাহ অকণমান খাই যাওঁ, যিহেতু হস্পিটেলৰ কিনাৰতে আছে। আকৌ বোলো চাহ তাহ খাই বোলো আমি ঘৰলৈ বুলি বনাওঁ আৰু। সময়ো হৈছেগৈ, বেছি দেৰি ৰখি থাকিলে আকৌ বোলো আন্ধাৰেই হ'বগৈ, সেইবাবে আকৌ ঘৰলৈ বুলি গমন কৰিলোঁ। আহিয়ে বোলো আকৌ হাই পোৱালি পাৰ হৈ আহিলোঁ, বালিঘাট পাওঁ পাওঁৱে হ'ল, সেইবাবে এখন ধাবাতে সোমালোঁ বালিঘাট নোপোৱাৰ আগতে। সেইটো সেইকাৰণে আকৌ ঘৰত বোলো পাছবেলা একো নাখাওঁগৈ, ভাতটোকে খাই যাওঁ পাছবেলা, সেইবাবে এখন ধাবাতে সোমাই বোলো ভাতটো খাবলৈ বুলি বহিলোঁ। তো ভাত খাই মেলি আকৌ বোলো ঘৰলৈ যাব লাগিব আৰু, এনেকৈয়ে ভাতটো খাই ল'লোঁ। তো চিকেন ল'লোঁ, তেওঁতো সিমান জ্বলা বস্তু খাবই পৰা নাই, সেনেকৈয়ে খাইছে আৰু তথাপিতো। তো ভাত খাই মেলি আকৌ এতিয়া বোলো ঘৰলৈও যাত্ৰাটো কৰোঁ তেন্তে। প্ৰায় গধূলি সময় পাইছেহি আৰু, বতৰটো অথনি এতিয়া কেনেকুৱা আপোনালোকে বুজি পাইছে বতৰটো দেখি। বৰ বেছি দীঘলীয়াও নকৰোঁ ভিডিঅ'টো। তো আহোঁতে বজাৰো কৰিবলগীয়া হ'ল, যিহেতু বজাৰৰ লগতে বোলো মাংস অলপো লৈ যাওঁ। মানুহজনে বৰ ভালকৈ মাংস খাব নোৱাৰে, সেইবাবে আজিয়ে বোলো অকণমান খুৱাই দিওঁ আৰু বইল নিচিনাকৈ। তো আমিও খাই বলো আৰু খালোঁ বলো, এতিয়া শুওঁ আৰু, তো বাই বাই।